নম্বৰ 4 নম্বৰত এনেকুৱা আছিলে গোটেই যিমানটো খৰচ পাতি আছিলে যেটো এমৰেগাৰ কাৰণে গোটেই সেন্ট্ৰেল গভৰ্নমেন্টে ফান্ডিং কৰে এই বাৰ্ডেনটো সেন্ট্ৰেল গভৰ্নমেন্টৰ আছিলে সেন্ট্ৰেলৰ পৰা যি টকা লাগে যিমান লাগে যি প্ৰয়োজন আছে এই বেজেছৰ কাৰণে হিসাব কৰি যা য'ত যি জব কাৰ্ড আছে ইতিমধ্যে দিয়া হয় কিন্তু এতিয়া এনেকা নহয় ইয়াত এনেকা কৰি দিছে ইয়াত সৰকাৰ অহাৰ পিছত মোদী সৰকাৰ অহাৰ পিছত যে 100% অৰ পৰা যে state government will have to bear 40% wages 60% central government দিব 40% state government দিব লাগে state government দিয়া মানে ইয়াত যদি নিদিয়ে আৰু কোত পৰা দিব সেন্ট্ৰেল গভৰ্নমেন্টে নিদিলে হিতু কাৰণে ইয়াতে দুখীয়া মানুহ জব কাৰ্ড সকলক এটা ডিপ্ৰাইভ কৰিছে মোদী সৰকাৰ আজি মোদী সৰকাৰক আৰু বিজেপি সৰকাৰক আজি মনত পেলাই দিব খুজিছো যেতিয়া আমাৰ কোভিড ইয়াত হৈছে ভাৰতত কোভিড যেতিয়া গোটেই পৃথিৱী আৰু আমাৰ ভাৰততো হৈছে প্ৰত্যেকটো ষ্টেটত প্ৰত্যেকটো ডিস্ট্ৰিক্টত এই সুবিধা থাকাৰ কাৰণে জব কাৰ্ড আৰু ঋতু ৰেশন কাৰ্ড এইবিলাক থাকাৰ কাৰণে মানুহক চাউল টকা পইচা দিবৰ কাৰণে সুবিধা হৈছে এই জব কাৰ্ড নহলে হেতেন আমাৰ গোটেই ভাৰতত একটা কিয়ছ পৰিৱেশ বহুত বেয়া থাকিলে হেতেন ইয়াত কৈছে during COVID-19 pandemic when the Modi government unplanned lockdown forced millions of migrant laborers home and left them without work যেতিয়া ঘৰত ঘূৰি আহিছে কাম সাম একো নাই কাম এৰিবলগীয়া হৈছে বেলেগ বেলেগ ষ্টেটৰ পৰা বেলেগ কাণ্ট্ৰিৰ পৰা গাঁও থাকি কাম কৰিবলৈ জাগাত নাই সুবিধা ক'ত পৰা পালে কাম কৰিব এই কাম কৰিবৰ কাৰণে সুযোগটো আমাৰ এমব্ৰাগা ইউপিএ চৰকাৰত যেতিয়া হে জব কাৰ্ড জব গ্যাৰান্টি দিছিলে ইটো দাৰাই হৈছে ইটো কাৰণে এই এমব্ৰাগাটো আমি বিচাৰিছো ৰেষ্টৰ হ'ব লাগে ইয়াত এনেকা হৈছে এমব্ৰাগা provided employment to 4.6 crore family গোটেই ভাৰতত 4.6 crore দুখীয়া family ইয়াত কাম দিয়া হৈছে জব গ্যাৰান্টি দিয়া হৈছে in total more than 180 crore days of work have been guaranteed generated by MREGA since it was implemented in 2006 পৰা আজিলৈকে 180 crore job কিবা দিয়া সম্ভৱ হৈছে almost 10 crore assets like village tank and rural road were built under MREGA যিটো আমাৰ ওয়াটাৰ বডিৰ কাৰণে গাঁৱত ৰাস্তাই হওক তাৰপিছতে ভিলেজ টেং হওক গাঁও ফিচাৰী বুলি হওক টেঙে হওক জন্তু জুনাৰ পানী খাব কাৰণে কিবা পঞ্চে হওক সেইবিলাক 10 crore পৰিমাণত বনোৱা সক্ষম হৈছে এটো কি দ্বাৰা হৈছে এমব্ৰাগা দ্বাৰা হৈছে 200 plus studies including cake audit have shown that MREGA is one of the most effective successful program cake aru 200 tara nisina studies team beleg beleg organization etu prakash korise je prithibit aru bharatot MREGA dara কোনো successful scheme honai boli koise etu kane he kotha ekta apnalokok gai dibo kane আমি এই আপোনালোকক মাতি আনিছো যে আমি আৰু কিছুমান প্ৰগ্ৰাম আছে এই প্ৰগ্ৰাম কিটাকো আপোনালোকক আমি কৈ দি আছো যে প্ৰগ্ৰাম শিডিউল এমব্ৰাগা বাচাও সংগ্ৰাম আমি এই প্ৰগ্ৰামটো লব খুজিছো যে আপোনালোক হৈ আমি আমাৰ গোটেই আমাৰ কৰ্মীসকলক জনাইছো যে 10 জানুৱাৰী 2026 ডিস্ট্ৰিক্ট লেভেল প্ৰেছ কনফাৰেন্স আজি আপোনালোকক মাতি আমি এই প্ৰেছ কনফাৰেন্স কৰিম ইয়াৰ পিছত DCC will organize 12 January DCC committee will organize half day fast in protest in front of office of BDO with job card order involving BCC MCC যিমান টু ব্লক আছে প্ৰত্যেকটো ব্লকত আমি
ডিচিচি দ্বাৰা আৰু আমাৰ এমচিচি বিচিচি আছে হেতৰ লগত লৈ আমি হেতু প্ৰতিবাদ কৰিবলৈ গৈ আছো আৰু 17 to 20 January 2026 পঞ্চায়ত লেভেল আউটৰিচ যে মণ্ডল মিটিংস এণ্ড পাম্পলেট ডিষ্ট্ৰিবিউচন যে আমাক যে এই জব কাৰ্ডটো যে আগৰ দৰে আৰু হৈ থাকিব লাগে সেইটো একো চেঞ্জ কৰিব নালাগে সেই ডিমাণ্ডৰ কাৰণে প্ৰত্যেকটো জায়গাত আমি পাম্পলেট এইবিলাক দিবলৈ গৈ আছো ডিচিচি মাষ্ট ইনশিওৰ দ্যাট মণ্ডল মিটিং আৰ হেল্ড এণ্ড ডিচিচি টেক নেচেসাৰী ষ্টেপ এই সকলো জায়গাত আমাৰ ডিচিচি দ্বাৰা আমি এইবিলাক প্ৰগ্ৰাম কৰিব গৈ আছো সেইটোৱে আপোনালোকক মাতিছো আমাক সেইবিলাক ফটো আছে আপোনালোকক দেখাই আছো যে ইয়াত এমৰেগা বাঁচাও সংগ্ৰাম যে এমৰেগা গেৰাণ্টি जो কনস্টিটিউশনাল ৰাইট সেইটো একটা কনস্টিটিউশনাল ৰাইট হয় সেইটো এক হয় আজি যেনেবা নেশনেল ফুড সিকিউৰিটি এক আৰটি এক সেইবিলাক যে দ্বাৰা হয় ইট ইজ এ জব গেৰাণ্টি এক সেইটো চব ইয়াৰ পিছত আমাৰ সেইটো আছে যেটো আপোনালোকক কৈছো মোদী চৰকাৰ ফৰ এটেক অন ৰাইট টু ৱৰ্ক কামৰ বঞ্চিত কৰা অধিকাৰ যে সিহঁতি যে নাইকিয়া কৰিব খুজিছে এই চাৰিটা পইণ্ট ইয়াতে আছে সেইটোৱে মেইন কথা আপোনালোকক মাতিছো যে আপোনালোকে অহাৰ বাবে ধন্যবাদ দিছো আপোনালোকে কিবা যদি সুধিবলৈ আছে আপোনালোকে সময় ল'ব পাৰে প্ৰেছসকলক প্ৰথমে আপোনালোকক ধন্যবাদ দিছো অহাৰ বাবে আজি বিশেষকৈ আমি আপোনালোকক মাতা কাৰণটো এইটো হৈছে ইয়াৰ আগতে মোৰ লগত আমাৰ স্পোক পাৰ্চন আৰু এক্স MLA সকলে আছে আমাৰ ফৰ্মাৰ প্ৰেচিডেণ্ট আৰু এক্স EM বিৰাজ সিং ৰংপি আছে এক্স MLA জগত সিং ইটি আছে এক্স MLA হেম সিং টিছু আছে যে বিজেপি অহাৰ পিছত যে আমাৰ যেটো জব গ্যাৰাণ্টিৰ কথা লৈ সেইটো আৰু আমাৰ মহাত্মা গান্ধী ৰাষ্ট্ৰৰ পিতাৰ নাম নাইকিয়া কৰিব খোজা এই এমৰেগা কথা লৈ খালি ইয়াত কাৰ্বি আংলং নহয় অল ওভাৰ আসাম অল ওভাৰ ইণ্ডিয়া আজি প্ৰত্যেকটো জিলাত প্ৰত্যেকটো ডিস্ট্ৰিক্ট আজি প্ৰেছ মিট আছে আজিৰ পৰা আৰম্ভ আমাৰ 30 তাৰিখলৈকে আছে নহয় জানো এইটো ফেজ ৱাইজ চলি থাকিব আজি আৰম্ভ প্ৰেছ মিটৰ পৰা আৰু সেই যিটো গ্যাৰাণ্টি জব গ্যাৰাণ্টি আমি এইটো হৈছে এমৰেগা বাঁচাও সংগ্ৰাম আমাৰ আজি বিশেষকৈ ক'বলগীয়া সেইটোৱে আছে মোদী যিটো চৰকাৰে চেঞ্জ কৰিব খুজিছে এমৰেগাটো সেইটো কি হৈছে আমাক আৰু দুখীয়া ৰাইজক কাম কৰিবৰ কাৰণে একটা কনস্টিটিউশনাল ৰাইট দিছে এইটো এক কৰা হৈছে যে দুখীয়া মানুহ যাতে যে কাম কৰিব পায় এই সুযোগটো কংগ্ৰেছ চৰকাৰ UPA চৰকাৰ দিনত তেতিয়া ডক্টৰ মনমোহন সিং প্ৰাইম মিনিষ্টাৰ আছিলে আমাৰ চেয়াৰপাৰ্চন আছিলে UPA সোনিয়া গান্ধী আছিলে আমাৰ অসমত আমাৰ চিফ মিনিষ্টাৰ তৰুণ গগৈ ছাৰ আছিলে এইটো কিয় দিবলগীয়া হৈছে এইটো হৈছে কি আমাৰ বহুত ঘৰত আজি যদি বেলেগ ঘৰত কাম কৰিব যায় কিবা অলপ খৰচ পায় কিন্তু নিজৰ ঘৰত যদি এক দুই দিন কিবা কামত যদি ৰৈ যায় কাম কৰিবলগীয়া হয় ডেইলি ৱেজেছ সকলে নিজৰ কাম কৰা সময়ত কি খাব পাব খাবতো লাগিব কাম কৰিব কাম কৰা সময়ত এই সুযোগটো 100 days জব গ্যাৰাণ্টি হিচাপে আমাৰ UPA চৰকাৰ সেইটো সুযোগ দিছিলে আৰু সেইটো এক কৰা হৈছে আৰু যোনে কাম কৰিব ইচ্ছা আছে 15 days ভিতৰত আপুনি এপ্লাই কৰিলে আপোনাক কাম দিব ইয়াত কিছুমান আছে 4টা পইণ্ট আছে ইয়াত
your right to work is being stolen. জনসাধাৰণ দুখীয়া ৰাইজক কাম কৰিবৰ কাৰণে এমৰেগা দ্বাৰা যি সুবিধা দিছে আগবঢ়াই দিছে সেইটো সেই দুখীয়া ৰাইজৰ পৰা সেইটো stolen চুৰ কৰি ললে এই ৰাইটছটো Under MREGA, work was a legal guarantee to every rural family across India. Work had to be provided within 15 days to any family seeking work in any Gram Panchayat across India or even in 6 scheduled area. Under the Modi Gov change, work will no longer be a right, but instead a remedy to be handed out as the Gov decide. The Modi government will pick and choose which Gram Panchayat will get work. আগতো যি জায়গাত হলেও আপুনি কাম বিচাৰিলে পাব কিন্তু মোদী চৰকাৰ অহাৰ পিছত মোদী চৰকাৰে ক'ত কাম হ'ব লাগে কাক দিব লাগে সেইটো ডিসাইড কৰে কিন্তু কংগ্ৰেছ সময় দুখীয়া ৰায় যোনে যাক যি লাগে যোনে বিচাৰিছে যাৰ প্ৰয়োজন হয় যাক লাগে বুলি ভাবে যোনে লাগে বুলি কয় সিহঁতক দিয়া হৈছে কিন্তু বিজেপি অহাৰ পিছত সেইটো নহয় সিহঁতৰ মতে সেইটো চলে Your right to wages is being stolen. এই দুখীয়া ৰাইজৰ পৰা আপোনাৰ যিটো অধিকাৰ সেইটো বঞ্চিত কৰা হৈছে চুৰ কৰা হৈ গ'ল সিহঁতৰ পৰা It is being stolen as a right. আগত আছিলে কি under MREGA work was provided as notified minimum wages which were increased yearly. আগত কি হৈছিলে বছৰেকত কিমান টকা দিব লাগে কিমান wages হ'ব লাগে সেইটো বঢ়াই আৰু দিয়ে Work was available 365 days of the year 365 days loge কামটো যে available কৰা হয় so their families always had an option to seek work at any time of their choosing এই পৰিয়াল সকলে 100 দিনৰ কাৰণে বছৰেকত সিহঁতৰ যিমান যিটো প্ৰয়োজন আছে যোনটো দিন কাম কৰিব পাৰে সেইটো সুবিধা দিয়া কৰি দিছিলে ইয়াৰ পিছত মোদী অহাৰ পিছত under Modi Gov changes wages will be set arbitrarily with no guarantee minimum and no guarantee of yearly revision Modi অহাৰ পিছত সেইটো guarantee নাই কিমান দিব কিতিয়া দিব সেইবিলাক revision নাই work will not be permitted during the harvest season খেতি বাতি কৰবা কাম থাকা সময়ত harvesting season এতিয়া সময়ত বলে নাই সবৰটো খেতি নাথাকে সবেটো ধান কাটিব লাগে ধান ৰুব লাগে বুলি নহয় কিছুমান মানুহটো কাম কৰিব নোপোৱা জায়গা ধান নুৰুৱা ৰুব নলগিয়া কাটিব নলগিয়া আছে সিহঁতি কি কৰিব কিন্তু সিহঁতি বোলে হাৰ্ভেষ্টিং পিৰিয়ড খেতি কৰা কাটা সময়ত বোলে এইবিলাক কাম নিদিয়ে no so the power of work demand better wages from the other employees will be reduced they will be forced to accept any work they can get with no minimum wages সিহঁতৰ যি ইচ্ছা চৰকাৰে মোদী চৰকাৰে এনেকা কৰি পেলাইছে চৰকাৰে যি দিব সেইটো মতে বাধ্যতা কৰি দিব যে সিহঁতি সেইটো মতে কৰিব লাগিব আৰু যি টকা দিব সেইটো দ্বাৰাই চলিব 3 নম্বৰ আছে Your Gram Panchayat power are being handed over to contractor কংগ্ৰেছ যেতিয়া আছিলে আজি মোৰ ঘৰত যদি কিবা ফিচাৰী খুন্দিব বুলি ক'লে মোৰ নিজৰ ঘৰত যদি তাত কাম আছে নিজৰ ঘৰত ফিচাৰী খুন্দি থকা সময়তো মই তাত হাজিৰা পাব ডেইলি ওয়েজেস পাব ভালকে সব চলি যায় কিন্তু এতিয়া নহয় বিজেপি চৰকাৰ অহাৰ পিছত সেইটো নাই বিজেপিয়ে কাক কাম দিব লাগে কন্ট্ৰাক্টৰ হিচাপে আগত ৰাইজে কৈ নিজে ডেইলি ওয়েজেস হিচাপে কাম কৰিবলৈ পাৰে পায় এতিয়া সেইটো নাই এটা কিবা কন্ট্ৰাক্টৰ দি দিব সিহঁতৰ মতে কাম কৰিব দিয়ে হিতুৱে বিজেপি চৰকাৰ আইছত এই নিয়মটো হিতু হলনি হৈছে যে কোনো গ্ৰাম পঞ্চায়ত তাত কোনো অধিকাৰ নাই কাম কাজ দিব লাগে তাত সুপাৰভাইজ কৰিব লগিয়া মানুহ থাকে এইবিলাক একো কাম নাই ইয়াৰ পিছত এনেকা আছে under the Modi Gov changes all decision will be made by remote control from Delhi
ইয়াৰ দ্বাৰা কাম নহয় এই ৰিমোট কন্ট্ৰল দ্বাৰাই চব দিল্লীৰ পৰা চলাই আছে কাক দিব লাগে নালাগে এইটো যিটো ডিচিশন কেইটা চব তাত পৰা হয় The Gram Panchayat will lose its authority and become merely an implementary agency. Gram Panchayat হিচাপে আছে আমাৰ 6 শিডিউল সকলে ইয়াত আছে তাতো আমাৰ ভিলেজ ডেভেলপমেন্ট কমিটি আছে এইবিলাক একো অধিকাৰ নাই তাত পৰাই ৰিমোট কন্ট্ৰল কেইটা চলাব তাত পৰাই কাম চাম যেনেকৈ যি ধৰণৰ কৰিব লাগে কাক দিব লাগে বা কোনে পাব তাত পৰাই সেইটো মোৰ কথা সুধিছে ইয়াত ভাৰতৰ কথা সুধিছে কাৰ্বি আংলঙৰ কথা সেইটোতো আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হিচাপে আমাৰ স্পোক পাৰ্চন সকলে আছে মই আছে প্ৰেচিডেণ্ট হিচাপে ষ্টেট মিডিয়াটো কৈছে আপোনালোকক ইয়াতো সদায় কৈ আছে যে বিজেপি একটা ঝুমলা পাৰ্টি হয় সিহঁতি কৈছিলে কি যে কাৰাপশ্যন ফ্ৰী জিৰ' টলাৰেঞ্চ অন কাৰাপশ্যন আজি সদায় আমি কাৰাপশ্যনৰ কথা কৈ আছে তুলিৰাম ৰংহাং মিছেছটো কিমান টকা কালেকশ্যন কৰি আছে একফালৰ পৰা আমি গাই দি আছো আমি কথা কোৱা নাই তুলিৰাম ৰংহাঙে যে মাল্টি মিলিয়নৰ ঘৰ ইয়াত বনাইছে সেইবিলাক কি কাৰাপশ্যনৰ পইচা নহয় অলপ দিনৰ আগত দেখোন কোনোবা কেছ এইকেইটা বোলে কোনোবা টকা লোৱা ৰেড হেণ্ডেড ধৰিছে নহয় জানো ভিডিঅ' চাৰ্কুলেট হৈ আছে সেইবিলাকৰ প্ৰতি কি বিজেপিয়ে কিবা বিচাৰ কৰে নেকি কিবা পানিচমেণ্ট দিয়ে যিমানটো কাৰাপশ্যন হয় বিজেপি তাত সোমালে অল ইণ্ডিয়াই হওক কাৰ্বি আংলং হওক তুলিৰাম ৰংহাং পৰা লৈ চবক একটা ডিটাৰজেন্ট আছে ধুই দিয়ে চাফা হৈ যায় বিজেপি ৱাশ্বিং মেচিন দ্বাৰা সেইটোৱে হয় আপোনালোকক দ্বাৰা বিজেপিক হুকিয়াই দিব খুজিছো বিজেপিয়ে আজিলৈকে এছ কিবা কৰিছে জানো যিমানটো প্ৰতিশ্ৰুতি দিছিলে ইলেকশ্যনত এতিয়াৰ কথা বাদ দিয়ক আগৰ কথাকেইটা আগত আমি ৰাইজে ভাৰতৰ জনসাধাৰণ ৰাইজে অসমৰ ৰাইজে কাৰ্বি আংলং ৰাইজক মনত পেলাই দিব খুজিছে আজিলৈকে কি প্ৰতিশ্ৰুতি দিছিলে হা 200 crores job yearly 2 crores job yearly নহয় জানো 100 স্মাৰ্ট চিটি ক'তবা হৈছে জানো তাৰপিছত 15 লাখ প্ৰত্যেকটো একাউণ্টৰ দিয়া কথা আছে আজিকালি দিছে জানো বৃত্তি বাচ্চাও বৃত্তি পাৰাও কথা কৈছে আজিলৈকে এইটো ক'তবা সম্ভৱ হৈছে নেকি আমাৰ কাৰ্বি আংলঙতো আপোনালোকে ছ'চিয়েল মিডিয়া আৰু নানা ধৰণত ভাৰতত কি হৈছে এইবিলাক আজি হৈছে নেকি বিজেপি খালি ইলেকশ্যন সময়ত প্ৰতিশ্ৰুতি মানুহে সোনকালে পাহৰে সেইটো কাৰণে সেইটো সিহঁতি যে প্ৰতিশ্ৰুতি দিয়ে হিমন্ত বিশ্ব শৰ্মা আমাৰ চিফ মিনিষ্টাৰে কি কৈছে প্ৰত্যেকটো আমাৰ ছোৱালীসকলে বিয়া কৰিলে 1 তোলা সোণ দিম বুলি কৈছে দিছে এনে আজি মাইক্ৰ' ফাইনেন্সৰ ঋণটো মাফ কৰি দিম বুলি কৈছে আজিলৈকে কৰিছে জানো উল্টা সেই যিটো 1200 টকা 1200 টকা আৰু এই কি কয় আপোনাৰ 5 কেজি চাউলত এই সীমিত ৰাখি মানুহক এইকেইটালৈকে ব্যস্ত কৰিছে কংগ্ৰেছ পাৰ্টীয়ে নেশ্যনেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট দ্বাৰা কোনো পলিটিকেল কৰা নাই যাৰ যি প্ৰয়োজন আছে দুখীয়া ৰাইজক সকলো কাম কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে আৰু সকলো কাম ল'ব পাৰে প্ৰভাইডেড সিহঁতি ইচ্ছা হয় কৰিবৰ কাৰণে এইটোৱে কংগ্ৰেছ পাৰ্টি নীতি হয়